1941 শকাব্দৰ ভাদ মাহৰ দ্বিতীয় দিন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। নাম প্ৰসংগৰে মুখৰিত নামঘৰৰ প্ৰাংগণ। কেৱল নামঘৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তত আজি গুৰুজনাক স্মৰণ কৰি ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে। গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে মহাপুৰুষ দিৱস অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজিৰে নাম প্ৰসংগৰে বিদ্যালয়ৰ সংগীত বিভাগৰ শিক্ষয়িত্ৰী বৰ্ণালী দাসৰ পৰিচালনাত মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীত দলীয়ভাৱে পৰিৱেশন কৰে বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে। মহাপুৰুষ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰি উলিওৱা কাকতৰ টোপোলা শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয়ৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকাই। বিদ্যালয়ৰ শিক্ষক খগেন কলিতাৰ পৰিচালনাত একাংশ শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্যও পৰিৱেশন কৰে। আনহাতে অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা কলিতাই লোকগীত পৰিৱেশন কৰে।
প্ৰতি তথালক্ষণ আছে। উল্লেখযোগ্য যে মহাপুৰুষ দিৱস উপলক্ষে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হয় ৰচনা প্ৰতিযোগিতাৰো। প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক এই অনুষ্ঠানত পুৰস্কৃতও কৰা হয়। সমগ্ৰ অনুষ্ঠানটিৰ দায়িত্বত থাকে অসমীয়া বিভাগৰ শিক্ষক পলাশ নাথ।